তো হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ ফাইনেলি ডিগবৈ ষ্টেচন। তো একচুৱেলি গাইজ মোৰ ভাইটিক ষ্টেচনলৈকে এৰি দিব লাগিব। তো গাইজ আজি বিহু বতৰ, সেইকাৰণে গাড়ী চাড়ী বহুত কম চলিছে। সেইকাৰণে মই ভাবিছোঁ মোৰো কাম এটা আছে ডিগবৈত, সেইকাৰণে এৰি দিওঁ তাকো। একচুৱেলি মই কৈছিলোঁ মোৰ ভাইটিক ট্ৰেইন আহিবলৈ বহুত দেৰি আছে, ব'লা তোমালোকৰ ঘৰত ঘূৰি আহোঁ। একচুৱেলি গাইজ মোৰ ভাইটি গুৱাহাটী গৈ আছে, ফাইনেলি ডিগবৈৰ পৰা গুৱাহাটী গৈ আছে। কিন্তু বেয়াও লাগিছে গাইজ, অকলে অকলে ভাল নালাগে ভাইটি নাথাকিলে। একচুৱেলি গাইজ বাবু আমাৰ গাটো ভাল নাই, সেইকাৰণে যাব মন কৰা নাছিলে। কি কৰিব আৰু, বাপেকে লগ ধৰিছে, যাবতো লাগিব ন। যদি মোৰ চেনেলটো আপোনালোকক ভাল লাগে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ। তো গাইজ ভাইটিয়ে কিবা এটা ক'ব বিচাৰে আপোনালোকক। আজি আমি গৈ আছোঁ গুৱাহাটী। তো মোক দাদাই এৰিবলৈ আহিছে। তো দাদাক মই মোৰ ফালৰ পৰা থেংক ইউ ছ' মাছ, কিয় কি মোক এৰিবলৈ আহিলে। আৰু 3 দিনৰ কাৰণে গৈছোঁ, আকৌ আহি যাম, আকৌ লগ পাম ব্লগত। ঠিক আছে, তো দাদা চেনেলক লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। ঠিক আছে। বহুত দেৰি ৰখাৰ পিছত ট্ৰেইনখন আহি পালে ফাইনেলি। আমি এতিয়া মোৰ ভাইটিয়ে যাব, এইটো ভাইটিও ব্লগ কৰি আছে একচুৱেলি। ভাইটিও মানে ভিডিঅ' ঢালেতো ইউটিউবত। ফাইনেলি ভাইটিয়ে ট্ৰেইনত উঠিব লৈছে। এই গাইজ চাওকচোন কিমান ভিৰ লাগিছে এই ট্ৰেইনখনত। লোকেল ট্ৰেইনত মই আপোনালোকক কোৱা নাছিলোঁ জানো, লোকেল ট্ৰেইনত সেইটোৱে দিগদাৰী দেই। ভাইটি একচুৱেলি নামি গ'ল, ট্ৰেইনত বহুত ভিৰ হৈ আছে, পিছফালে বহোঁ বুলি। তো ফাইনেলি গাইজ ট্ৰেইনত উঠি ল'লে যেনে তেনে, আৰু কি কৰিব, লোকেল ট্ৰেইনত সেইটোৱে দিগদাৰী ন। বাই বাই দি দিছে। আশা কৰিছোঁ পিছে মোৰ ভাইটি ভালেকৈ যাব। কিমান ভিৰ আছে চাওকচোন গাইজ, ইমানখিনি মানুহ। ফাইনেলি গাইজ ট্ৰেইন আমাৰ গুচি গ'ল, আমিও যাওঁ বলক ঘৰত এতিয়া। এই কুকুৰটো দেখিছে না আপোনালোকে, এজন মানুহে লাত মাৰি থৈ গুচি গ'ল। এইটো বেয়া, কিন্তু মাৰিব নাপায় দেই। ফাইনেলি গাড়ীখন আমাৰ কিনাৰত লাগি আছে। এতিয়া মোক চাব, শ্লিপ এটা দিব, কিহৰ 10 টকা মানে থোৱা চাৰ্জ লাগিব বুলি ক'ব এতিয়া। তো গাইজ আজিলৈ ইমানটোৱে।